হেল্ল' ভিউৱাৰ্ছ, কি খবৰ? পুনৰ মোৰ অন্য এটা ৰেচিপি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে, মোৰো বৰ্তমান ভালেই। আজি বনাবলৈ লৈছোঁ বাও কচু, লগতে দিম কঁঠালগুটি। কঁঠালগুটিৰ ওপৰৰ বগা অংশটো মানে আঁতৰাই ল'লোঁ ভালকৈ। এতিয়া এই ৰঙা অংশটো যাবৰ কাৰণে অলপ সময় পানীত তিয়াই ৰাখিব লাগিব। কঁঠালগুটি দি বাও কচু খাই পাইছেনে বাৰু? যদিহে নাই পোৱা এবাৰ বনাই খাই চাবচোন, খাবলৈ ভাল লাগে। কঁঠালগুটি ৰ'দত শুকুৱাই থ'ব লাগে, তেতিয়া কি হয় গুচাবলৈ খুব মানে সোনকালে হৈ যায় আৰু কঁঠালগুটি আঠাটো তেতিয়া নালাগে। কিন্তু ৰঙা অংশটো মানে পঠিয়াবলৈ অলপ সময় পানীত তিয়াই ৰাখিবই লাগিব। সেই কঁঠালগুটিবোৰ মানে মিহি মিহিকৈ ভালকৈ কাটি লৈছোঁ পাতলকৈ। প্ৰথমতে মই কঁঠালগুটিখিনি ভাজি লৈছোঁ। কচুবোৰ সিজিবলৈ বেছি সময় নালাগে, কিন্তু এই কঁঠালগুটিখিনি সিজিবলৈ অলপ সময় লাগে। সেইকাৰণে আগতে কঁঠালগুটিখিনি ফ্ৰাই কৰি লৈছোঁ, তাৰপিছতে কচুবোৰ দি যাম। আপোনালোকে বনাই খাই নাই বাৰু কচু বাৰু? যিসকলে খাই জানেই, খাবলৈ বহুত সোৱাদ হয়, কিন্তু মাংসৰ লগত বেছি ভাল লাগে, গাহৰি মাংসৰ লগত। সেয়াই আৰু ভিডিঅ'বোৰ চাই কেনে পাই জনাব, লগতে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো একেবাৰে শেষলৈকে চাই যাব। এই তৰকাৰীখন মই দুপৰীয়া ভাতৰ লগত খাবলৈ বনাইছিলোঁ। খুব কম সময়ৰ ভিতৰতে হৈ যায়, খাবলৈ বহুত টেষ্টি হয়। লগত দিছিলোঁ জ্বলা আৰু নেমু। খুব জ্বলা কৰি খাব পাৰে, যিসকলে জ্বলা কৰি খাই ভাল পায় খুব জ্বলা কৰি খাব, খাবলৈ বেছি সোৱাদ হয়। কিছুমানে কয় ক'লা কচু খালে খজুৱাই, কিন্তু ইমান বেছি নখজুৱাই। এই খজুৱা ভাৱটো মানে এই টেঙা আৰু জ্বলাত নোহোৱা হৈ যায়, খাবলৈ ভাল লাগে। এবাৰ বনাই খাই চাবচোন। কঁঠালগুটি কিন্তু কেইবা ধৰণেও বনাই খাব পাৰি দেই। বইল কৰিও খাব পাৰি, পুৰিও খাব পাৰি, দাইলত দিও খাব পাৰি, তৰকাৰী কৰিও খাব পাৰি এনেদৰে। আৰু মাংসৰ লগত খাই পাইছেনে বাৰু? গাহৰি মাংসৰ লগতহে কিন্তু মিলে দেই। গাহৰি মাংসৰ লগত কঁঠালগুটি আৰু কচু দি বনাই খাবচোন। যিসকলে বনাই খোৱা যায় এবাৰ বনাই খাই চাবচোন, খাবলৈ কিন্তু বহুত টেষ্টি হয়, কিন্তু গাহৰি মাংসৰ লগতহে মিলে। আৰু এয়া ৰেডি হৈ গ'ল তৰকাৰী। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ থাকিল। পুনৰ মোৰ অন্য এটা ৰেচিপি ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিম। আজিলৈ আহিছোঁ।